কিয় এনেকা কৰিলা কোৱাচোন কিয় মই তোমাক বহুত ভাল পাইছিলোঁ কিন্তু তুমি বুজি নাপালা এবছৰ আগৰ কথা এজনী ছোৱালী আৰু এজন ল'ৰাৰ প্ৰেম কাহিনী খুৰী অ' খুৰী মা নাই বহাচোন তুমি আমাৰ ঘৰত যে কিয় কথা আছিল খুৰী নাই নেকি নাই মিটিঙত গৈছে কিয় তোমাক কোনদিন লৈ যাব দিব তাকে সুধিব আহিছিলোঁ হেই ফাল্টু কথা বাদ দিয়া কিয় আহিছিলা সেইটো কোৱা সঁচা এইটো কথা ক'বলৈ আহিছিলোঁ হেই বাদ দিয়া মই ভাত বনাওঁ তুমিও যোৱা কোনোবা দেখিব শুনা কৈ আছোঁ আৰু কোনোবাই দেখিলে কি হ'ব মাক যদি কৈ দিয়ে সেই বাদ দিয়া আৰু এইটো লোৱা মাক দিবা কিহত টকা এইটো মানে আমাৰ মাৰ পৰা মিটিঙৰ টকাটো পাইছিলোঁ তাকে ভাবিলোঁ দি আহোঁ আৰু তোমাকো এবাৰ চাই যাওঁ হয় নেকি বাহ হয় দে মই গৈ থাকোঁ দে নহ'লে কোনোবাই দেখিব বোলে দে যোৱা ঐ শুনাচোন চকুত পানী যে কিয় মই পিঁয়াজ কাটি আছিলোঁ যে তাৰ কাৰণে সেইটোহে দে মই যাওঁ আৰু পাৰিলে আবেলি লগ ধৰা ঠাইলৈ আহিবি পাৰিলে যাম দে দে ইমান গৰম তৰা পানী বটল আনাচোন মা আহিলি এইটো লোৱা আৰু মন আহিছিল এইটো টকা দি গৈছে কিবা বোলে তাৰ মাৰ পৰা পোৱা টকাটো ঠিক আছে ভাতটো হ'ল নে ভাতটো হ'ল চব্জিটো কাটি আছিলোঁ চব্জিটো ময়ে বনাওঁ আজি দেৰিয়ে হ'ল চাওঁ তোৰ মোবাইলটো দিয়াচোন কিয় দিব কৈছোঁ দিয়া না ল এইটো কি হা এইটো মোৰ ফটো ফটোখন ক'ত গ'ল হা না কোনোবাক দেখুৱাব খুজিছা তই ছিংগল আছে বুলি সেই তেনেকুৱা নহয় এনেহে দিছিলোঁ কিবা দে দি আছোঁ দে এনে হা আজি হোৱাটছএপৰ ডিপিৰ পৰা ৰিমুভ কৰিছা আৰু কেতিয়াবা চাগে তই মোক হৃদয়ৰ পৰা ৰিমুভ কৰি দিবি তোক ৰিমুভ কৰিব লাগিলে ময়ে এই পৃথিৱীৰ পৰা নাইকিয়া হ'ব লাগিব কিয় কাৰণ তয়ে মোৰ চিম কাৰ্ড যে হ'ব দে মই ঘৰত যাওঁ নহ'লে মোক দিব দে যোৱা কিয় এনেকা কৰিলা কোৱাচোন কিয় মাথো এবাৰতো ক'ব পাৰিলা হয় आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें এদিন পিছত आपने जिस व्यक्ति को कॉल किया है এসপ্তাহ পিছত হেল্ল' শুনা তোক বহুত কথা ক'ব লগা আছে তোৰ হৈছে কি হা ফোন কৰিলেও ৰিচিভ নকৰ মেছেজ দিলেও ৰিপ্লাই নিদিওঁ কিবা বেয়া পাইছে নেকি না মই কিবা কৰিলোঁ কোৱা না প্লিজ সেইটো ক'বৰ কাৰণে মই আজি তোমাক ফোন কৰিছোঁ শুনা মই আৰু তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰিম তেনেহ'লে এইবোৰ কি আছিল খেলা আছিল হা যি ভাবোঁ তাকে মোক আৰু কোনোদিনে লগ নোপোৱা কাৰণ মই গুৱাহাটীলৈ যাওঁ বাই ৰ'বা শেষ কৰিব খুজিছা তেতিয়াহ'লে কোৱা কাৰণটো মোক এৰি যোৱাৰ কাৰণ তুমি এতিয়াহে জীৱনটো ষ্টাৰ্ট কৰিছা মোৰ লগত থাকি জীৱনটো ধ্বংস নকৰিবা মানে কি বুজাব বিচাৰিছা নহয় আৰু মোক ফোন মেছেজ নকৰিবা প্লিজ বাই
অ ভাই কি কৰি আছ? কিমান আৰু তাৰ কথা ভাবি থাকা হা? নাই অ এনে। তই কিবা তাৰ খবৰ পাইছিলা নেকি? নাই অ, তাৰ মোবাইলটোও চুইচ অফ, তাৰ মাৰটোও চুইচ অফ। অ মোকতো বলকে কৰিছে। ছোৱালীবোৰ এনেকুৱাই, প্ৰথমে ভাল পাব, পিছত এৰি গুচি যাব। কিন্তু তাই তেনেকুৱা কৰিব বুলি ভবা নাছিলো। বাদ দিয়া ৰে এইবোৰ, পাহৰি যা, তাই তোক পাহৰি গৈছে। এইবোৰ পাহৰি যোৱা বস্তু নহয় অ। পাহৰি যা বুলিলে পাহৰিব নোৱাৰি অ। আৰে এমাহ হ'ল, না ভালদৰে খোৱা লোৱা কৰিছ, না ভালদৰে কাম কাজ কৰিছ। অলপতো মনটো সলনি কৰা। যাক সঁচা মনৰ পৰা ভাল পোৱা যায় তাক পাহৰিব নোৱাৰি অ। আৰু মই তাক সঁচা মনৰ পৰা ভাল পাইছিলোঁ। হ'ব দিয়া, দুপৰীয়া হ'ল, ভাতকেইটা খাই লওঁ বল। মই গৈ আছোঁ যা, তই যা। বল না। দে বল বল। উফ, কোনেতো ফোন কৰে? হেল্ল'। হেল্ল', কি কৰি আছা? অলপ শুই আছিলোঁ। ক কিয় ফোন কৰিলি? বল অলপমান ঘূৰি আহোঁ। ধেই মন নাই যাব। ইমান কৈ আছোঁ বল না, নোযোৱা নেকি? গৈ আছোঁ দে, গৈ আছোঁ। উফ, শান্তি নাই। ঐ আহ। গৈ আছোঁ ৰ। ক'ত যাবি ক? বল পাহাৰৰ চাইডৰ পৰা ঘূৰি আহোঁ। দে বল, সন্ধিয়া হ'ব নহ'লে। মন, অ মন, ইমান হাবাথৰি খাই আহিলি যে কিয়? তই তৰাৰ কথাটো শুনিলি নে? কি কথা শুনা নাই? আৰু তই কান্দি আছ যে কিয়? তোৰ কিবা হ'ল নেকি? তৰা আৰু এই পৃথিৱীত নাই। কি? ধেমালি নকৰিবা না। মই ধেমালি কৰা নাই অ'। মোক এতিয়াই কংকনাই ফোন কৰি ক'লে। কি? সঁচাটো? সঁচা বে। কি হৈছিল হা তাৰ? কি হৈছিল? ৰ মই যাওঁ। ঐ, তাই ইয়াতে নাই অ'। মই খবৰটো শুনি ক'ব নোৱাৰা হ'লোঁ। পিছত তোমাৰ ঘৰলৈ গ'লোঁ, কিন্তু তুমি নাছিলা। পিছত এদিন গম পালোঁ যে তাইৰ এটা বহুত ডাঙৰ বেমাৰ আছিল, যিটো তাই এমাহ আগতে গম পালে। পিছত তাই গম পালে যে তাই আৰু এই পৃথিৱীত বেছি দিন জীয়াই নাথাকিব। সেইকাৰণে তাই কাজিয়া কৰি হ'লেও তোৰ পৰা আঁতৰি যাব খুজিছিল। তাই আৰু এই পৃথিৱীত বেছি দিন জীয়াই থাকিব নোৱাৰে বুলি জানিও তোৰ লগত দেখা সপোনবোৰ পূৰণ কৰিম বুলি তাই গুৱাহাটীত চিকিৎসা হ'বলৈ গৈছিল। কিন্তু তাইৰ সপোনবোৰ পূৰণ নহ'ল। আৰু এইটো তাইৰ কিবা হ'লে তোমাক দিবলৈ কৈছিলে। মোক ভুল নুবুজিবা শুন, আৰু মোক বেলেগ ছোৱালীৰ দৰে নাভাবিবা প্লিজ। জানো শেষত ছোৱালীবোৰে এৰি যায়, কিন্তু মই তোমাক এৰি যাবলৈ ভাল পোৱা নাছিলোঁ। কিন্তু কি কৰিবা, মোৰ টাইম হৈ গ'ল, আৰু মই তোমাক কষ্ট দিব নোখুজিছিলোঁ। তাৰ কাৰণে মই তোমাৰ লগত কাজিয়া কৰিছিলোঁ। ভাবিছিলোঁ তুমি মোক পাহৰি যাবা। কিন্তু মোক তোমাৰ কথা কংকনাই কৈছিল, কিন্তু মই তোমাক কিছু ক'ব নোৱাৰিলোঁ। চৰি দিয়া, মই আৰু লিখিব নোৱাৰোঁ, মোৰ হাত কঁপিব ধৰিছে। এইটো জীৱনৰ কাৰণে বাই, আই লাভ ইউ। এমাহ পিছত মই তোক কৈছিলোঁ না তাই মোক এতিয়াই ভাল পায় বুলি। কি হ'ল হা? কি হ'ল? নাই কিবা ভাবি আছিলোঁ। মই জানো কি ভাবি আছা, বাদ দে এইবোৰ। যোৱা কথা গ'ল, এতিয়া কান্দিলে জানো ঘূৰাই পাবা? নহয় তাক মই বহুত ভুল বুজিছিলোঁ। হ'ব দিয়া, বল ঘৰত। বল।